মই আমাৰ গাৰো কালচাৰেল সোসাইটি এজ এ পেৰেণ্ট বডি হয় আজি খুবেই দুখ লোৱাৰ কথা আৰু এই কথাটো খালি আমাৰ লেট সামুৱেল চাংমা আৰু ৰ'জ চাংমা বুলি নহয় আমাৰ ইণ্টাৰ নৰ্থ ইষ্ট 7 সিস্টাৰ যিটো নেকি কয় এই 7 সিস্টাৰৰ মানুহবিলাকে গৈ বাহিৰত ইণ্ডিয়াত থাকিলে প্ৰায়ভাগে মানে আমাৰ নৰ্থ ইষ্ট মানুহ মাৰি দিয়ে 22 দিনাখন আমাৰ লেট ৰজি চাংমা অলপ ইলনেছ ফিল কৰিলে তেওঁ তাক গুৰগাঁও হস্পিটালত এডমিট কৰাই দিলে 25 দিনাখন অক্সিজেন নোপোৱাৰ কাৰণে তাৰ ভাইটি সামুৱেল চাংমাই গৈ ডক্টৰবিলাকক কনসাল্ট কৰোঁতে ডক্টৰে তাক ফিজিক্যালি এটেকো কৰিছে আৰু ডেট অফ কজটো খালি আইসক্ৰীম খোৱাবলৈয়ে দিছে কিহৰ কাৰণে সেইটো মানে ইহঁতে প্ৰপাৰ অৰ্ডাৰো দিব পৰা নাই প্ৰপাৰ ইহঁতৰ এই কজ অফ ডেথটো দিব পৰা নাই লগত 26 দিনাখন সামুৱেল চাংমা নিজৰ ৰুমত হেং বুলি কৈছে কিন্তু আমি তথ্যত পোৱাৰ মতে তেওঁৰ বেকবোনটো পুৰা গুড়া হৈ গ'ল আৰু হাত একটা ভাঙি গ'ল তো এটা ল'ৰা তাত নিজৰ বাইদেউৰ কাৰণে অকলে প্ৰটেষ্ট কৰিছে তাৰ পিছত হি হেং ডেড হৈ গ'ল সেইটো কিন্তু আমি কেতিয়াও মানি ল'ব নিবিচাৰোঁ আমাৰ গাৰো ষ্টুডেণ্ট এছ'চিয়েশ্যন গাৰো ষ্টুডেণ্ট ইউনিয়ন গাৰো ওমেন ফ'ৰাম আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সবচে বেছি আমাৰ দুখ লগা কথা আজি ইণ্টাৰ নৰ্থ ইষ্টৰ ফালে পৰা নিজৰ ষ্টেটৰ ফালে পৰা ৰিয়েক্ট কৰিছে যে আমি ইণ্ডিয়াত থাকি আমাক ইণ্ডিয়া বুলি গণ্য নকৰে বুলি কিন্তু আমাৰ অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী যিটো নেকি আজি হেমন্ত বিশ্ব শৰ্মা আমাৰ CM হৈ আছে কিন্তু তেওঁ আজিলৈকে কোনো এটা পত্ৰ লিখি দিল্লীত পঠাই দিয়া নাই আমি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এইটোৱে ডিমাণ্ড কৰিছোঁ আপোনালোকে যদি আমাক ইণ্ডিয়ান বুলি নাভাবে বুলি ক'লে আমাক সভাৰেণ্টি দি দিয়ক আমাৰ 7 সিস্টাৰ আমাক সভাৰেণ্টি দি দিয়ক আমি নিজে চলাবলৈ পাৰিম আমি বহুত দুখিত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো এটা আমাৰ এতিয়ালৈকে ইঞ্চুৰেঞ্চ দিয়া নাই লগত আমাৰ আসাম গভৰ্ণমেণ্টে কিন্তু এতিয়ালৈকে একো ইঞ্চুৰেঞ্চ দিয়া নাই আমি ইমানে কৈছোঁ আমি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কাৰণে আমি এতিয়া বিচাৰিছোঁ আমাৰ গাৰো কালচাৰেল সোসাইটি হয় আমি এজ এ পেৰেণ্ট বডি হয় আমাক ইমিডিয়েট ক্ষতিপূৰণ দিবলৈ লাগিব কিয়নো নেকি এইটো একদম দেখা দেখি কথা তাত সামুৱেল চাংমাক প্ৰটেষ্ট কৰাৰ কাৰণে তাত মাৰি পেলাইছে আমি ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ইমিডিয়েট আপোনালোকৰ ছাইড হয় আমি যে কাৰ্বি আংলঙত আছোঁ কাৰ্বি আংলং এটা অসমৰ ভিতৰতে থকা এটা সৰু জিলা সেইটো আমি সেইটোৱে অনুৰোধ কৰিছোঁ যে আপুনি হেমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি ইমিডিয়েট এই লেট সামুৱেল চাংমা আৰু ৰ'জ চাংমাৰ জাষ্টিছৰ কাৰণে যে আপোনালোকে লাগি দিয়ে আমি আমাৰ পেৰেণ্ট বডি হয় আমি সেইটোৱে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আৰু লগত আজি আমাৰ মাজত আমাৰ জে কাথাৰ ছাৰক আমি বহুত আন্তৰিকভাৱে আমি ধন্যবাদ দিছোঁ আৰু ASDCৰ যি ইউথ ফ্ৰণ্ট আপোনালোকে যে ওলাই আহি আমাক ছাপোৰ্ট কৰিছে বা আপোনাৰ চলিডিটিটো দেখাইছে আমাক বহুত ভাল লাগিছে আৰু আমি আগন্তুক দিনতো একেলগে কামবিলাক কৰি যাম বুলি আমি আশা কৰিছোঁ No justice! No rest! No justice! No rest! We want Justice! We want Justice! নমস্কাৰ, thank you, Salna.